জীৱনত সময়তকৈ বেছি আপোন আৰু পৰ কোনো নাই, কাৰণ সময় ভাল হ'লে সকলো আপোন হয় আৰু সময় বেয়া হ'লে আপোন মানুহবোৰো পৰ হৈ যায়। বন্ধু ডাঙৰ মানুহ হোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ মনৰ মানুহ হোৱাটোহে বেছি ডাঙৰ কথা। ভুল দেখিলে সমালোচনা কৰা মানুহ বহুত পাবা, কিন্তু ভুলবোৰ শুধৰাই আগবাঢ়ি যাবলৈ সাহস দিয়া মানুহ খুব কম পাবা। কেতিয়াও কাৰোবাক ইমানো মনত কষ্ট দিব নালাগে, যাতে তেওঁ খাবলৈ লোৱা পাতত বহি তুমি দিয়া কষ্টবোৰৰ কথা ভাবি ভাবি খোৱাৰ পাততেই চকুলনি গৰায় নাহাৰি থাকিব লগা হয়। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিবা, উপকাৰ কৰিব নোৱাৰিলে অপকাৰ নকৰিবা, ভাল পাব নোৱাৰিলে ঘৃণা নকৰিবা। প্ৰথমে নিজক ভাল পোৱা, নিজক ভাল পোৱা মানুহে কেতিয়াও আনক কষ্ট দিব নোৱাৰে। কোনো ব্যক্তিৰ সংস্পৰ্শত আহি যদি আপোনাৰ বিচাৰ সলনি হ'ব ধৰিছে, তেন্তে ধৰি ল'ব সেইজন কোনো সাধাৰণ ব্যক্তি নহয়। কোনো শ্ৰেণীতে পঢ়োৱা নহয় যে কেনেকৈ কথা ক'ব লাগে, কিন্তু তুমি কেনেধৰণে কথা কোৱা তাতেই নিৰ্ধাৰণ হয় তুমি কোন ক্লাছৰ মানুহ। জীৱনটোত যিমানেই দুখ কষ্ট নাথাকক কিয়, সদায় হাঁহি থাকিব লাগে, কাৰণ হাঁহি থকা মুখখনি সকলোৰে প্ৰিয়। সন্মান কৰিলে সন্মান কৰিম, অপমান কৰিলে উত্তৰ দিম, আঘাত কৰিব খুজিলে প্ৰত্যুত্তৰ দিম আৰু অৱহেলা কৰিলে আঁতৰি যাম। যিহেতু এবাৰহে পোৱা যায় এই জীৱন, গতিকে পৰিস্থিতি যিয়েই নহওক কিয় যুঁজিবলৈ সদায় প্ৰস্তুত থাকিম। যদি কথাকেইটাই মন চুই গ'ল, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।